Assamese sisters Timsi and welcome to my YouTube channel. Jinhakal my channel natun hoy akha korse vlog to se bhal pabor hekhor leke sabu bolok tente aji vlog tat arambho koru aru aji vlog tat ma arambho koribole olaiso keta bajise 6টা bajise ti 6:30 আৰু মানে আপোনাক কি হল আজি যেহেতু দুৰ্গা পূজাৰ শেষ দিন মানে পাছানৰ আগদিনাখন আৰু আজি হৈছে নৱমী আৰু আজি আমি ভাবিছো ফুৰিব যাম অলপ মানে ভাবিছো কি হয় নাজানো মানে কালি অষ্টমী আছিল কালি নগলো সপ্তমী দিনাখন গৈছিল আপোনাক ব্লগ শেয়াৰ কৰিছিল দুৰ্গা পূজা ব্লগ ডে 1 বুলি চালে নাই জনাব হেতু কমেন্টত কেনেকুৱা লাগিলে জনাবচোন দে ব্লগটো চাই আৰু আজিও যাম হেতু শেয়াৰ কৰিম বাৰু আজি আৰু আজি মই ভাবিছো পিনি যাম আপোনাকৰ জনে নতুন ফ্ৰকটো যে মই এবাৰ মানে পূজাত কিনিছা আপোনাকতে যিহেতু দেখুৱা নাই মই পূজাত কি কিনিছো হে আজি ফ্ৰকটো পিনি আপোনাক গোটেই লুকটো দেখাম বাৰু মই আৰু অলপ পিছত যাম আৰু 7:30 মান বজাত যাম আপোনাক লগতে লৈ যাম লৈ হৈছে বলক তেন্তে এতিয়া চাও আমি গোটেই ব্লগটো শেষৰ লাগে দে বলে ৰেডি হৈ গলো এফালে মোৰ নিউ ড্ৰেছ পূজা বুলি আৰু এপিনে মোৰ জোতা জোৰে ৰব দে এই যে এনেকে দেখাছো শুজ বাৰু মই আপোনাক বিছনাখন ধৰিব বিছনা গোটে লেটৰা হৈ যায় কাৰণ আপোনাক কাপোৰ পিন্ধিলে ধৰিব পাৰে কিমান লেটৰা হয় বিছনা মানে গোটে বস্তুবোৰ উলাই লোৱা হয় না তাতে বেয়া নাপাব হেতু আৰু এপিনে মোৰ কেনেকুৱা লাগিছে কমেন্ট বক্সত জনাব মই কেনেকুৱা লাগিছে মোক কমেন্টত জনাব টিমসি এপিনে ৰেডি হৈ গল টিমসি আজি নতুন কাপোৰ নতুন শুজ নতুন কাপোৰ ধুনীয়া লাগিছে দে টিমসি কেছে লগা মেৰে মজা টিমসি ফলে আৰু বলে আমি দুজনী নতুন নতুন কাপোৰ পিন্ধিছো আগে খাই দে পূজা সংগীত দি আৰু আমি আকৌ পল্টন বজাৰ পৰা খুচকাৰি দিলো কাৰণ আমি খুচকাৰি বুলাটো মজাই যেহেতু আমি যে বেলেগ হেতু আৰু ইমান মানুহ দেখিছে আৰু হে আমি এনেকে এক পুৰা খুচকাৰি যাও বলক আপুনিও যাব আমাৰ লগতে বলক আমি পূজা সংগীত এতিয়া খুচকাৰি এতিয়া বৰ্তমান পূজা চাই আছো এপিনে আমাৰ লগত আছে বুলিয়ান্তি হৰকিতা তেনে মাহত টিমসি আৰু আমি এতিয়া খুচকাৰি গৈছো আৰু চাবলৈ মেইন কিটা পূজা কিখন মানে টাউনৰ পূজা কিখন আমি খুচকাৰি গৈছো আৰু বহুত ভাল লাগিছে যিহেতু বহুত মানুহ হৈছে আপোনাৰ বহুত ঢেৰ মানুহ এই মানে সেইদিনাখন আমি গৈছিলো যে সিমান মানুহ নেদেখিলো আনকি আজি বহুত বেছি মানুহ পাইছো আমি লগ মানে চিনাকি মানুহ পাইছো চিনাকিও ঢেৰ মানে বহুত ঢেৰ মানুহ মানে কি কওঁ আৰু এইপিনে চাব পাৰে আপোনালোকে মানুহ কিমান ভিৰ পিছফালে মোৰ আৰু আমি এতিয়া এইখন পূজাৰ আগত পাইছোগে মানে সেইদিনাখন আমি যিটো চাইছিলো কেদাৰনাথখন সেই কেদাৰনাথ তাতে পাইছোহি বৰ্তমান মানে এনেকে বহুত ভাল লাগে খুচকাৰি দে আৰু এইখন পূজা হৈছে গেহেম বজাৰতে পাতিছিল এখন পূজা সেই তালে গৈছো আমি মানে ইমানে ভিৰ মানে মোৰ চিন্তা হৈছে ভিতৰলৈ সোমাবলৈ সাধ্য হ'বনে নহ'ব মানে সোমাব পাৰিম নে নোৱাৰিম মানে ইমান ভিৰ হৈছে মানুহৰ ঠেলা হেঁচাতে গৈছো আনকি মানে ইমান ভিৰ বলক তেন্তে আমি গানৰ লগত চাওঁগে আৰু পূজাখন
এতিয়া পূজা চাই আছিলোঁ আৰু মানে ভিতৰত সোমাব নোৱাৰি মানে মণ্ডপ মানে মূৰ্তিজনক চাবলৈ বুলি ভিতৰলৈ সোমাব নোৱাৰি ইমানেই ভিৰ সেইকাৰণে আমি ভিতৰত নোসোমালোঁ বাহিৰৰ পৰা এনেই বাহিৰতো ইমান ভিৰ মানে মই ৰখিবলৈ ফটো এখন মাৰিবলৈ ভালকৈ শান্তি নাই মানে সেইটো কাৰণে ইমানো ভালকৈ একো নাচালোঁ এইটো পূজাটো আৰু নেক্সট আৰু আমি বেলেগলৈ গৈ আছোঁ এতিয়া আৰু টিমচিহঁতে কিবাকিবি এনে মানে খেলনা পাতি টাইপ খেলিলে মোক ঘৰত গৈ এইবোৰ দেখাম এতিয়া এইবোৰ নকৰোঁ একো ঠিক আছে আৰু এইবোৰ চাই যাওঁ ব'লকচোন তেন্তে ভেজ খাম আৰু এইপিনে বেয়া ইয়াত সোমালোঁ ঘৰটো অলপ জেগা এটা পৰুৱা এটা পঢ়িবলৈ আনকি জেগা নিকে মানে ভিৰ আপোনালোক কি কওঁ আৰু বেলেগখনত চাওঁগৈ এতিয়া আমি এটা জুচ খালোঁ বৰ্তমান আৰু ঘূৰা ভিৰৰ মাজত ভৰি চৰি বিষাই গৈছেগৈ আৰু এইপিনে মানুহৰ ভিৰ দিছে বৰ নিচিনা ভিৰ মানে কি কওঁ আৰু আমি এতিয়া যাওঁ আৰু আকৌ যাত্ৰা আৰম্ভ কৰোঁ পূজা চোৱা যাত্ৰা ব'লক তেন্তে আকৌ আৰম্ভ কৰোঁ মই চিকেন মানে আজি ভেজ মানে ভেজ খাম আৰু হেৰি ভেজ চাওমিন একো শুনি পোৱা নাই পেপাৰটো বাহিৰে ঠিক আছে পিছতকৈ লগ পাইছোঁ এইপিনে আমি খাবছোঁ মই ভেজ ৰোল আৰু এইপিনে তিনিচুকীয়া চাওমিন খাই আছে আইতাই নাখায় লাগি আছে খাই লওঁ দেই খাই উঠিলোঁ আৰু এতিয়া আমি বৰ্তমান মিউনিচিপালিটি চাবলৈ ৰিংটো মাৰিব লাগে ব'লক তেন্তে চাওঁগৈ পূজাখন
একেডোখৰ জেগালৈকে পালোহি মানে গেহু বজাৰ যাই প্ৰথম পূজাখন চাইছিলোঁ যে তাৰপিছত সেই তাতে মানে আকৌ এতিয়া এক পাক ঘূৰিছোঁ আমি দেখিছে সেই তাৰপৰা এতিয়া এক পাক ঘূৰি পিনি সেইডোখৰ এই জেগা পাইছোঁহি আৰু এইমাত্ৰ আমি যিহেতু খাই ল'লোঁ এতিয়া পেটটো ভৰ্তি হৈ গ'ল আৰু পূজাখনো চাই ল'লোঁ খাই পিনি আৰু এতিয়া আকৌ ঘৰ গৈ আছোঁ আৰু এতিয়া খোজকাঢ়ি যাম নে বেটেৰী পালে বেটেৰীত উঠি দিম নহ'লে খোজকাঢ়ি যাম আৰু টিমচিহঁতৰ তাত বন্দুক বেলুন কিনিবলৈ আছেই নহয় ইণ্টাৰেষ্টিং কথা সেইকেইটাও কিনিবলৈ আছে আমি কিনিম সেইকেইটা দেখাম বাৰু কিনিলে আৰু ঘৰত গৈ কি কিনিম সেইবোৰ কিনিলোঁ মানে সেইখিনি দেখা আপোনালোকক সকলোকে এতিয়া বহুত ভাগৰ লাগিছে ঠিক আছে তেন্তে চাই যাওক আপোনালোকে মই আপোনালোকক এনেকৈ দেখাই আছোঁ বেক কেমেৰা কৰি দেই নামিলোহি আৰু মানে বেটেৰী পা আৰু এতিয়া পল্টন বজাৰত আমি কিবাকিবি খেলনা চেলনা এনেই কিনিব সেয়াকৈ তাৰপিছত ঘৰ ডাইৰেক্ট ভাগৰ লাগিছে এতিয়া মানে আপোনালোকক এই জাষ্ট আহি পাইছোঁ এতিয়া বাজিছে পুৰা 12:30 পুৰা কাটা লাগিছে একবাৰ আমি কেইটাত ওলাই গ'লোঁ চাওকচোন 7:30 বজাত ওলাই গৈছোঁ আৰু এতিয়া 12:30 বাজিছে মানে ইমান দেৰি খোজকাঢ়ি ভৰি মানে মই পুৰা বিষ হৈ যায় মোৰ চকুটো খুলিব পৰা নাই ভালকৈ মুখাতে ধোৱা নাই মই এতিয়া যাওঁ ভৰি হাত ধুই লওঁ ভাবিলোঁ আজি ব্লগটো ইয়াতে সামৰি দিওঁ ভালকৈ আপোনালোকে মণ্ডপ চণ্ডপ দেখাব নোৱাৰিলোঁ বেয়া নাপাব মানে ভালকৈ পূজা ক'তো সোমাব পৰা নাই আমি নিজে সোমোৱা নাই আনকি মানে ইমানেই ভিৰ পোকৰ নিচিনা কি ক'ব আৰু ভালকৈ ফটো এখনো আনকি মাৰিব পৰা নাই জানে ইমান ভিৰ কিছুমান মানে পূজা নগ'লোৱে দুখনমান মানে ইমানেই পোকৰ নিচিনা ভিৰ গোটেই ৰাস্তাটো মানে কি ক'ব সেইবাবে নোসোমালোঁ আৰু বেয়া নহ'ব আজি এনেকৈয়ে ধুনীয়াকৈ এনেকৈয়ে মানে সৰু সুৰাকৈ ব্লগ এটা বনালোঁ আৰু আজি যদি ব্লগটো চাই ভাল লাগিলে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ একদম নাপাহৰিব মোৰ চেনেল আছামিজ আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু আহিবলগীয়া নটিফিকেশ্যনবোৰ পাবলৈ ঠিক আছে তেন্তে অন্য এটি নতুন ধুনীয়া ব্লগত লগ পাই আছে সকলোকে পুনৰ আৰু আজি যিহেতু দুৰ্গা পূজাৰ শেষ দিন বুলি আকৌবাৰ আপোনালোকক সকলোকে জনাইছোঁ দুৰ্গা পূজা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোকে আকৌবাৰ আৰু ঠিক আছে তেন্তে আজি ব্লগটো ইয়াতে সামৰি দিছোঁ নেক্সট অন্য এটি ব্লগত ধুনীয়া ব্লগ এটাত লগ পাই আছোঁ বাই